গাইজ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু এইটো মোৰ ফাৰ্ষ্ট মিনি ব্লগ হয় চ' আশা কৰোঁ সকলোৱে মৰম দিব আৰু আজিতো স্বাধীনতা দিৱস হয় ৭৭তম স্বাধীনতা দিৱস হয় সকলোকে শুভেচ্ছা জনাইছোঁ দুইজনী কথা যিহেতু চাই থাকক দেই কি কৰোঁ ৰাস্তাটো খুব বেয়া আমাৰ কি যে কথা পাতি গৈ আছিলোঁ কি ধুনীয়া ছোৱালীজনীৰ সৈতে আমি এইটো ৰাস্তাটো অকণমান কেতিয়াবা ভালকৈ দেখাম এইজনী আমাৰ মুন্নি বহুত ব্যস্ত তাই ফোনটো কাণৰ পৰা নাযায় থাকেই এনেকুৱা ফ্ৰেণ্ডছ আমি তৰণফিল্ড এইখন হৈছে আমাৰ মৰিগাঁও তৰুণৰাম য'ত হয় স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসত পেৰেডৰ অনুষ্ঠান সেয়াত মানুহ আহিছে বহুত কিন্তু আমি ভিতৰত নগ'লোঁ কলেজ যাব লাগে চ' আৰু কলেজ আহি পাই গ'লোঁ আহি লৈ এইবোৰ কিবাকিবি সজাই আছিলোঁ তাই বেলুন ফুটাই আছিলোঁ ৰিমলিলা বেলুনবোৰ ৰ'দত ফুটি গৈছিল আৰু আকৌ আমাৰ বিদ্যালয়খন গোটেইখন দেখুওৱা নাই নেক্সট ব্লগত কেতিয়াবা দেখাই দিম হা আৰু এয়া হৈছিল আৰ্ট কম্পিটিশ্যন আমাৰ তিনিটা প্ৰগ্ৰাম হৈছিল আৰ্ট কম্পিটিশ্যন আৰু কুইজ আকস্মিক বক্তৃতা এয়া আমি খিচিৰি খোৱা টাইমত ভিডিঅ' কৰা নহ'ল ফটোকে দি দিছোঁ দেই আৰু এয়া কলেজৰ ফোনতে হৈ আছিলোঁ লগৰজনী অহা নাই আৰু সেয়াই আজি মোৰ ফাৰ্ষ্ট মিনি ব্লগ ট্ৰাই কৰি চালোঁ কেনেকুৱা হৈছে নাজানো আপোনালোকে কমেণ্ট কৰি জনাব কিবা যদি ভুল হৈছে নেক্সট শুধৰাই ল'ম আৰু এনেকৈ মাজে মাজে ব্লগবোৰ দি থাকিম দেই ঠিক আছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বাই বাই